শ্বেৰেণ্টিঙৰ বিপদাশংকা। শ্বেৰেণ্টিঙৰ দীৰ্ঘস্থায়ী প্ৰভাৱ। সামাজিক মাধ্যমত অতিমাত্ৰা শ্বেয়াৰে আপোনাৰ সন্তানৰ জীৱনত এক স্থায়ী ডিজিটেল প্ৰভাৱ পেলায়, যাৰ ফলত তেওঁলোক চাইবাৰ অপৰাধীৰ চিকাৰ হৈ পৰে। অভিভাৱকৰ দ্বাৰা কৰা পোষ্টৰ বিপদাশংকা। শ্বেৰেণ্টিঙে আপোনাৰ সন্তানৰ অনলাইন গোপনীয়তা ভংগ কৰে। তদুপৰি সামাজিক মাধ্যমত উপলব্ধ তথ্যৰ মাধ্যমেৰে তেওঁলোকৰ চাইবাৰ অপৰাধীৰ দ্বাৰা লুণ্ঠনৰ সম্ভাৱনীয়তাও বাঢ়ি যায়। ছ'চিয়েল মিডিয়া টাইম। ভৱিষ্যতে ই আপোনাৰ সন্তানক লজ্জিত আৰু ব্যতিব্যস্ত কৰিব পাৰে। কণমানিৰ ক্ষতিৰ আশংকা। শ্বেৰেণ্টিঙে আপোনাৰ সন্তানৰ পৰিচয় চুৰিৰ আশংকা বঢ়াই তোলে। উৎপীড়ন। শ্বেৰেণ্টিঙে আপোনাৰ সন্তানক অনলাইন আৰু শাৰীৰিক দুয়োটা উৎপীড়নৰ সন্মুখীন কৰে। সতৰ্কবাণী। অত্যাধিক পোষ্ট কৰিলে আপোনাৰ সন্তান অচিনাকি লোকৰ দ্বাৰা সাম্ভাৱ্য শোষণ যেনে গ্ৰুমিং আৰু যৌন উৎপীড়ন আদিৰ সন্মুখীন হ'ব পাৰে। অৱস্থানৰ তথ্য। জিঅ'টেগৰ সৈতে শ্বেৰেণ্টিঙে আপোনাৰ সন্তানৰ সঠিক অৱস্থান প্ৰকাশ কৰে, যাৰ ফলত ডিজিটেল আৰু শাৰীৰিক অপহৰণ অনুসৰণ দুয়োটাই হ'ব পাৰে। মনত ৰাখিব, আপোনাৰ সন্তানৰ জীৱন অনলাইনত ভাগ বতৰা কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।